এতিয়া মই বৰ্তমান আহি আপোনালোকক দেখাবলৈ লোৱা ঠাইডোখৰ গতিকে আহি পাই গৈছোঁ। এইটো ডেকা বাবা সমাধিস্থল বুলি ইয়াত লিখা আছে আৰু এইটো ডেকা বাবা সমাধিস্থল হয়। প্ৰকাণ্ড প্ৰকাণ্ড আপোনালোকে চাইনা মাগুৰ মাছ চাব পাৰিব। গোটা গোটাকৈ মোক গোটেই মাছখিনিয়ে মোক খালেও চাগে পেট নভৰিব, এনেকুৱা কৰি আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। চাওক কিমান প্ৰকাণ্ড প্ৰকাণ্ড মাছ। আজান ফকীৰৰ লগত বহুতো ভকত আহিছিলে। তাৰ ভিতৰতে এখেতো 1600 চনত স্থাপিত হৈছিল। নিজৰ পেট ফালি নিজেই নাইফেটো ধুইছিলে। বৰ্তমান আমি লালুকৰ পৰা ওলাই আছোঁ, লালুক চাৰিআলিৰ পৰা। গতিকে লালুকৰ পৰা ওলাই আমি প্ৰথমতে আপোনালোকক লালুক যিটো আৰক্ষী থানা আছে, আৰক্ষী থানাটো আপোনালোকক দেখুৱাইছোঁ। আৰু আৰক্ষী থানা পাৰ হোৱাৰ লগে লগে আমি লখিমপুৰ অভিমুখে যিটো হাইৱে আছে, হাইৱে দি আমি গৈ আছোঁ। ইমান ধুনীয়া ৰাস্তা, বহুত ধুনীয়া। বৰ্তমান আমি দলুৱাত আহি পালোঁ। আমি বহুত কষ্টৰে ভিডিঅ'টো বনাইছোঁ। আপোনালোক সকলোৱে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰে। বৰ্তমান আমি 15 কিলোমিটাৰ অতিক্ৰম কৰি আহি পহুমৰা পাইছোঁহে। গতিকে পহুমৰাৰ দৃশ্যসমূহ আপোনালোকে চাই লওক। এয়ে পহুমৰাৰ দৃশ্য। বৰ্তমান পহুমৰা আমি পাৰ হৈছোঁ। পহুমৰা পাৰ হোৱাৰ পিছত খন্তেক পাছতে আমি আপোনালোকক মাজাৰটো দেখুৱাবলৈ সক্ষম হ'ম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে যাতে আমাক আশীৰ্বাদ কৰে, লগতে যাতে এই নতুন চেনেলটো আপোনালোকে সকলোৱে যাতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে। গতিকে প্লিজ প্লিজ আপোনালোক সকলোৱে যাতে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰে। এয়াই হৈছে ডেকা ফকীৰ মাজাৰলৈ যোৱা প্ৰথমটো গেট। আমি প্ৰথমটো গেটৰ সন্মুখত আহি বৰ্তমান উপস্থিত হৈছোঁহে। প্ৰথমটো গেটৰ ভিতৰেদি আমি সোমাই গৈছোঁ। প্ৰথম গেটটোৰ ভিতৰেদি আমি এয়া সোমাই গৈ আছোঁ। গতিকে প্ৰথম গেটৰ ভিতৰেদি সোমাই গৈ আমি নেক্সট দ্বিতীয়তে আৰু এটা গেট পাম। এই গেটটোৰ সন্মুখতে আমি লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত যিটো মাজাৰ আছে, ডেকা ফকীৰৰ মাজাৰ। গতিকে আপোনালোক সকলোৱে এই লখিমপুৰ জিলাত যদি আহে কেতিয়াবা, ডেকা ফকীৰৰ মাজাৰত আপোনালোকে আহি প্ৰৱেশ কৰিব, আশীৰ্বাদ ল'ব, দোৱা ল'ব। গতিকে আপোনালোকৰ যিটো মনোকামনা আছে নিশ্চয় পূৰা হ'ব। গতিকে আপোনালোক সকলোৱে আহক, ডেকা ফকীৰৰ মাজাৰত আহি সুন্দৰ দৃশ্যবিলাক উপভোগ কৰক, লগতে দোৱা আৰু আশীৰ্বাদ লৈ যাওক। মাজাৰৰ মূল দুৱাৰ, এই দুৱাৰ দি প্ৰৱেশ কৰি আমি আপোনালোকক সকলো বস্তুবিলাক দেখোঁ। এতিয়া মই বৰ্তমান আহি আপোনালোকক দেখাবলৈ লোৱা ঠাইডোখৰ গতিকে আহি পাই গৈছোঁ। গতিকে মই লাহে লাহে ভিতৰত সোমাই গৈছোঁ। গেটৰ মুখতে লিখা আছে কি, গতিকে আপোনালোকে চাই লওক। ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। ভিতৰত সোমাই আপোনালোকক প্ৰথমতে মই দেখাবলৈ যত্ন কৰিম যে যিজন মানে বাবা আছিলে, ডেকা ফকীৰ নামে যিজন বাবা আছিলে, বাবাৰ মানে সমাধিস্থল যিডোখৰ ঠাইত হৈছিলে, মই লাহে লাহে ভিতৰলৈ সোমাই যাম। সোমাই গৈ পিনি আপোনালোকক দেখাবলৈ যত্ন কৰিম। মই গৈ আছোঁ লাহে লাহে সেই ঠাইডোখৰ আপোনালোকক দেখাবলৈ। ডেকা ফকীৰৰ মাজাৰ, যিটো আমি মেইন গৃহটোলৈ আহিছোঁ। আৰু প্ৰথমতে আমি এই দান পাত্ৰ, লগত আমাৰ মুহূৰ্তিত শামছুল হুছেইন আছে, এই দান পাত্ৰ দুইজনে আমি প্ৰথমতে কিবা এটা দান দি লওঁ। এয়া মোৰ বন্ধু ৰাজু হুছেইনে দানপত্ৰত কিবা এটা বৰঙণি আগবঢ়াইছে। এতিয়া আমি মেইন মাজাৰটো আপোনালোকক
দেখাবলৈ যত্ন কৰি আছোঁ। ভিতৰত গৈ আপোনালোকক এটা এটাকৈ গোটেই দৃশ্যবিলাক কৈ আছোঁ। এয়া মেইন মাজাৰৰ ভিতৰলৈ সোমাই আহিছোঁ। ইয়াত দুজন বাবাৰ সমাধিস্থল আছে। আপোনালোকে চাওক, ইয়াত এয়া কেণ্ডেলবিলাক জ্বলাই থৈ দিছে, ধূপবিলাক জ্বলাই থৈ দিছে, আগৰবাতিবিলাক জ্বলাই থৈছে। মানে যিকোনো মানুহ ইয়াত আহিলে প্ৰথমতে দোৱা বা প্ৰাৰ্থনা বা আশীৰ্বাদ লৈ তাৰপিছত আপোনাৰ মমবাতি কেণ্ডেলবিলাক জ্বলাই, তাৰপিছত আগৰবাতিবিলাক জ্বলাই তেওঁলোকৰ মনোকামনা পূৰা হ'বৰ কাৰণে। এইটো মাজাৰত লখিমপুৰ যিটো হেঞ্চুৱা গাঁৱত, লখিমপুৰ জিলাৰ হেঞ্চুৱা গাঁৱত যিটো ডেকা ফকীৰৰ মাজাৰ আছে, ইয়াত বিভিন্ন ধৰ্মৰ লোকসকল ইয়াত আহি প্ৰাৰ্থনা, সেৱা, দোৱা বিচাৰে আৰু তেওঁলোকৰ মনোকামনা পূৰা হয়। গতিকে আজি আমি দুজনো আহিছোঁ, গতিকে আমাৰো কিবা এটা মনোকামনা আছে। গতিকে আমিও সেই বুলি আহি লগতে আপোনালোকক ভিডিঅ' কৰি গোটেই বস্তুটো ডিটেইলছত মানে আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। বলক এইটো চাওক, ইয়াত লিখা আছে ডেকা বাবা। গতিকে ডেকা বাবাৰ সমাধিস্থলটো আমাৰ ভিতৰত আছে। গতিকে ভালদৰে আপোনালোকক দেখাই আছোঁ। এইটো ডেকা বাবাৰ সমাধিস্থল বুলি ইয়াত লিখা আছে আৰু এইটো ডেকা বাবাৰ সমাধিস্থল হয়। এতিয়া ইয়াৰ লগে লগে আমি এতিয়া গৈ আছোঁ যে আলি বাবা বুলি আৰু এজন আছিলে ডেকা বাবাৰ লগৰ, তেওঁৰ সমাধিস্থল হৈছে এয়া, আৰু ইয়াত লিখা আছে আলি বাবাৰ সমাধিস্থল বুলি। এইটো মই যিটো গেট দি সোমাই আহিলোঁ, এইটো গেট দি অকল বেলেগ যিবিলাক সম্প্ৰদায়ৰ যিবিলাক মানুহ আছে, সেই মানুহখিনি বেলেগ এটা দৰ্জা আছে, বেলেগ এটা ৰাস্তা আছে। সেই ৰাস্তাটোৰে আহি তেওঁলোকে এইপিনে আহি আপোনালোকৰ মানে আশীৰ্বাদ লয়। গতিকে সেই দৰ্জাটো আৰু সেই ঘৰটো মই আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। এইটো হৈছে এইটো ৰাস্তা আৰু মই খোজকাঢ়ি গৈ আছোঁ। এইটো হৈছে দেচা হিন্দু ধৰ্মৰ আলহীৰ ঘৰ। হিন্দু সম্প্ৰদায়ৰ যিবিলাক মানুহ আহে, সেইসকল মানুহে ইয়াত বহে, কিবা কিবি খাব হ'লেও ইয়াত খাই তাত এটা সেৱা বা প্ৰাৰ্থনা জনাই ঘৰলৈ উভতি যায়। আৰু বহুত বস্তু আছে, বলক আপোনালোকক এটা এটাকৈ মই দেখুৱাই আছোঁ। হিন্দুসকলৰ প্ৰৱেশ দুৱাৰ এইটো ন? এইটো হৈছে হিন্দুসকলৰ প্ৰৱেশ দুৱাৰ। সেইপিনে আহি মাজাৰৰ পাছফালে যিটো পুখুৰী আছে, এই পুখুৰীটোত প্ৰকাণ্ড আপোনালোকে চাইনা মাগুৰ মাছ চাব পাৰিব। গতিকে মই চাইনা মাগুৰৰ কাৰণে ধুনীয়া খানা লৈ গৈ আছোঁ, বহুত ভাল খানা। এই খানাখিনি মই দিয়াৰ লগে লগে চাব চাইনা মাগুৰ মাছবিলাক মোৰ ওচৰলৈ কেনেকৈ আহে। বহুত প্ৰকাণ্ড মাছ, হয়তো এইবিলাক ইমান ডাঙৰ মাছ আজিলৈকে আপোনালোকে দেখিবলৈ পৰা নাই। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এই মাছবিলাক দেখুৱাৰ পিছত আৰু ভাল বস্তু আছে, সেইখিনিও আপোনালোকক দেখাম, যিটো হৈছে শহাপহু। গতিকে বগা শহাপহু এগাল আছে, সেইখিনিও আপোনালোকক দেখুৱাম। বলক আমি মাছক খাদ্যটো দি লওঁ। সেয়া মাছক আমি খাদ্যবিলাক দি আছোঁ। গতিকে আপোনালোকে চাই থাকক কিমান প্ৰকাণ্ড মাছ। অলপ দিয়ক, মই কিবা এটা কৰোঁ। ইয়াত এতিয়া যদি নামিবলৈ হয়, মোৰ এনেকুৱা অনুভৱ লাগিছে গোটাকৈ মোক গোটেই মাছখিনিয়ে মোক খালেও চাগে পেট নভৰিব, এনেকুৱা কৰি আছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, চাওক কিমান প্ৰকাণ্ড মাছ। সঁচাকৈ বহুত ভাল লাগিছে দেই মাছবিলাক চাই। ইমান প্ৰকাণ্ড মাছ, ধৰিবলৈ মন গৈ আছে। ধৰিবলৈ গ'লেও যদি কামুৰি দিয়ে তাকো আকৌ ভয়ো লাগে। গতিকে ধৰিব নোৱাৰি মাছবিলাক চাই আছোঁ। 3-4 কেজি হ'ব ন? এটা 3-4 কেজি ওপৰত আছে, 5 কেজিৰ ওপৰতো আছে, 10 কেজি মানৰো আছে কিছুমান। এইবাৰ আপোনালোকক শহাপহুৰ পোৱালি আপোনালোকক দেখাবলৈ গৈ আছোঁ। ইমান মৰম লগা শহাপহুৰ পোৱালিবিলাক দেখিলে মানে কোচত ল'বলৈ মন যায়। গতিকে ইয়াত বেৰ মৰা আছে, গতিকে কোচতটো ল'ব নোৱাৰি। আপোনালোকক বেৰৰ বাহিৰৰ পৰাই দেখুৱাই আছোঁ। আমাক দেখাৰ লগে লগে চাওক দৌৰি শহাপহুবিলাক ওচৰলৈ চাপি আহিবলৈ ধৰিছে। কিমান ধুনীয়াকৈ বহি আছে, নীৰৱতা অৱলম্বন কৰি। চাওক একোৱে নাজানে যাতে, তেনেকুৱা অনুভৱ আমাৰ হৈ আছে। বহুত ধুনীয়া পৰিৱেশটো, চাৰিওকাষৰ পৰিৱেশটো বহুত ধুনীয়া আমাৰ লাগিছে। মাজাৰৰ কাষেদি চাওক ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে মছজিদ আছে। এতিয়া মছজিদটো আপোনালোকক মই দেখাবলৈ গৈ আছোঁ।
এইটো হৈছে মছজিদ ঘৰ। ইয়াত নামাজ পঢ়া হয়। নামাজ পঢ়িবৰ কাৰণে ইয়াত মানুহবিলাকে আহি ইয়াত নামাজ পঢ়ে। যিসকল নামাজী মানুহ ইয়াত আহে, আজানৰ সময় হৈ গ'লে নামাজটো ইয়াত পঢ়িব লাগে। গতিকে এইটো আপোনালোকে দেখালোঁ এতিয়া মাজাৰৰ মেইন ডেকা বাবা আৰু আলি বাবাৰ ওপৰৰ যিটো দৃশ্য, ওপৰৰ দৃশ্যটো আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। এয়া আমাৰ মাজাৰৰ মেইন মানুহ। তেখেত ইয়াত কিমান বছৰ ধৰি এই মাজাৰটো চোৱা চিতা কৰি আছে। তেখেতৰ লগত আমি কথা পাতিম। এই মাজাৰখনত ক'ৰ মানুহ আহে, মানে কোন ঠাইৰ পৰা মানুহবিলাক আহিছে, কোন ঠাইৰ পৰা, আৰু সকলো ধৰ্মৰ মানুহ ইয়াত আহে নে নাহে, মানুহবিলাক মানে আহিছে যে তেওঁলোকৰ কি মনোকামনা লৈ আহিছে, বা তেওঁলোকে ইয়াৰ পৰা ফল পাইছে নে নাই। হয়তো আমাৰ যিজন আছে নেনাই আমাক অকণমান বিতংভাৱে মানে থুলমূলকৈ জনাব। যে আমি বলক নেনাৰ ওচৰলৈ যাওঁ। সন্মানিত ৰাইজ, মই এই ডেকা ফকীৰৰ মাজাৰৰ খাদিম হয়। মুছলমান ধৰ্মত খাদিম বুলি কয় আৰু অসমীয়া হিন্দু ধৰ্মত পূজাৰী বুলি কয়। গতিকে মই আজি ইয়াত প্ৰায় 8 বছৰ হ'ব হ'ল ইয়াতে মেহনত আৰু খেদমত কৰি আছোঁ। এতিয়া ডেকা বাবাৰ মাজাৰ হ'ল 1600 চনত স্থাপিত হৈছে। যেতিয়া আজান ফকীৰ আৰু শংকৰদেৱ চাংখা দৰ্জী আহিছিলে শিৱসাগৰত, আজান ফকীৰৰ লগত বহুতো ভকত আহিছিলে। তাৰ ভিতৰতে এখেতো আছিলে। তেখেতৰ কিবা পৰিয়ালৰ কিবা হয় নেকি নেজানো, অলপ শুনা মতে মুঠতে তেখেতৰ ভকত আছিলে। তেখেতে এখেতক এইফালে কি গড়গাঁৱনী যোৰহাটৰ ফালে ক'ৰবাত পঠিয়াইছিলে। তাত বহু বছৰ থাকি তেখেত তাৰ পৰা আহি আপোনাৰ হেৰিত আছিলে, এই কি মাজাৰ পদুমণি থানত আছিলে। পদুমণি থানতে বহু বছৰ থাকিলে। তাত তেখেতৰ নিজৰ পেট ফালি নিজেই নাইফ পেটটো ধুইছিলে। মানুহে দেখা পালে, দেখা পোৱাত মই থুলমূলকৈ কৈ গৈছোঁ আৰু মানুহে দেখা পোৱাত তেখেত তাৰ পৰা পলাই আহি আমাৰ এই বিলতীয়া অঞ্চল, বিলতীয়া হেনচোৱা ঢকুৱাখনীয়া, ইয়াত আহি সোমালেহি তেখেত। তেতিয়া এই গাঁওবিলাকত মানুহ নাছিলে, জংঘল আছিলে। মানুহ গাঁও প্ৰতি ঘৰে প্ৰতি মানুহ, গাঁওখনত মানুহ 8-9 ঘৰ মানুহ আৰু বাকী চব জংঘল। সেই টাইমত তেখেত ইয়াত থাকি, মানুহৰ ঘৰত থাকি, মানুহ কোনো চিনি নাপালে যে ভগৱানৰ প্ৰিয় বুলি। তেখেতে এনেকৈয়ে থাকি পেলাই এদিনাখন তেখেতে নিজৰ পেট ফালি ধুই থকা দেখিলে। বেলেগ এজন গাঁৱৰ মানুহে দেখিলে। দেখাত তেখেতে অভিশাপ দিছিলে যে যি মোক চাইছে তাৰ যাতে তাৰ অতি সোনকালে মৃত্যু হয়। এতিয়া শুনামতে তেখেতো বোলে সেই যিজনে চাইছিলে কথাটো উলিয়াইছিলে তেখেতৰ মৃত্যু হ'ল লগেই। তাৰপৰা তেখেত তাৰ পৰা মালিকৰ ঘৰৰ পৰা গুচি আহি মাজাৰত, এইডোখৰত তেতিয়া মাজাৰৰ নাম নাছিলে, এখন জংঘল আছিলে। ইয়াত ম'হ গোৱালে, গৰু গোৱালে, গৰু চৰাই, ম'হ চৰাই। ইয়াতে তেখেত আহিলে, প্ৰজা এটা আছিলে, প্ৰজাটোত আহি তেখেতে মৃত্যুবৰণ কৰিলে। মৃত্যুবৰণ কৰাতে ইয়াৰে গৰুখীয়া ম'হ গোৱালে দেখি পেলাই গাঁৱত খবৰ দিলে। তেতিয়া 4খন গাঁৱৰ মানুহ গোট খাই, আপোনাৰ 10-20জন মানুহ গোট খাই পেলাই তেখেতে এই জংঘল য'তে মৰিছিলে, য'তে ঢুকাইছিলে তাতেই তেখেতক কবৰ দিলে। কবৰ দিয়াৰ পাছত তেখেতকতো কবৰ দিলে আৰু ইয়াৰ মানুহ কেইজনমান আপোনাৰ হেৰি ফালে তেজপুৰৰ ফালে বোলে কিবা মুগাৰ সঁচ আনিবলৈ গৈছিলে। সঁচ আনিবলৈ গৈ তেখেতসকল মুগাৰ সঁচ লৈ ঘূৰি আহোঁতে ডেকা ফকীৰক ৰাস্তাত লগ পাইছে। লগ পাই কথা বতৰা পাতিছে। তাৰবোলে তোমালোক বয়া, মই পাছত গৈ আছোঁ, সেইবোৰ মই অলপ আগৰ পৰা আহোঁগৈ বুলি। তেখেত গ'লগৈ। তেখেতসকল আহিলে, আহি ইয়াত পাইছে। গাঁৱৰ মানুহে কৈছে যে ডেকা ফকীৰ ঢুকালে। ডেকা ফকীৰ নহয়, ডেকা বাবা ঢুকালে। তেখেতক খবৰ দিলোঁ ইয়াতেই। কিন্তু কি ডেকা বাবাৰ লগত আমি কথা পাতি আহিছোঁ। এখেতসকলে নহয় ডেকা বাবা বেলেগ মানুহ হ'ব। তেনেকৈ দুই পক্ষৰ ভিতৰত তৰ্ক বিতৰ্ক। এতিয়া কবৰ খনা যাওক। কবৰ খানি চালে ডেকা ফকীৰ আচলতে নাই। তেখেতে সোঁহাতৰ কোনোবা আঙুলি এটা কাটি এই কফনৰ ভিতৰত, কাপোৰৰ ভিতৰত থৈ তেখেত গুচি গ'ল। তেতিয়াৰ পৰা এইখন মাজাৰ হ'ল, তাৰ নাম হ'ল ডেকা ফকীৰৰ মাজাৰ। কিন্তু এতিয়া হিন্দু মুছলিম সকলো ধৰ্মীয় মানুহ, চব ধৰ্মীয় মানুহ আহে। অহাৰ কাৰণে ডেকা ফকীৰটো গুচাই দিলে। আছেই ফকীৰ জেগাই চাইনবোৰ্ডত, কিন্তু ডেকা বাবা বুলি মাতে। এতিয়া ডেকা বাবাই চলি আছে বৰ্তমান। এতিয়া ইয়াত সকলো ধৰ্মীয় মানুহ আহে, কোনো জাতিৰ ভেদাভেদ নাই। যি যেনেকৈ ইয়াত বিচাৰি আহিছে, যি যেনেকৈ ইয়াত খাটিছে, তেনেকৈয়ে ভগৱানে বা আল্লাই তেখেতসকলক তেনেকৈ সহায় মদত কৰিছে। যি যেনেকৈ বিচাৰিছে তেনেকৈয়ে পাইছে। মানুহ সকলো কোন ঠাইৰ পৰা আহে আপুনি মানে অকণ ক'ব নেকি? ক'ব মানুহ আহে তেখেতে আমাৰ তেখেতে যিসকল মানে লোক আহে, যিসকল মানুহ আহে, এই মানুহখিনি পাব্লিকৰ কথা আহিছে, ৰাজস্থানৰ পৰা আহিছে, দিল্লীৰ পৰা আহিছে, বম্বেৰ পৰাও আহিছে।
পঞ্জাৱী পঞ্জাৱৰ পৰাও আহিছে, বাংলাদেশৰ পৰা মানুহ আহিছে। বাংলাদেশৰ পৰা মানুহ ইয়াত দুৱাৰত আশীৰ্বাদ লৈ গৈছে। আৰু যি যেনেকৈ আহিছে মনৰ কামনা লৈ সকলোৱে কামনা প্ৰায় পূৰা হৈছে।